এইকেইটা নহলে তোমালোকে নোপোৱা আনন্দৰাম বৰুৱা বঁটা 15,000কৈ টকা। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, লৈ আহিছো তোমালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। 2022-23 বৰ্ষত মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ। বহুতে মোক প্ৰশ্ন কৰি আছে যে আনন্দৰাম বৰুৱা বঁটা 15,000 টকা নে লেপটপ কেতিয়া দিব। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম যে আনন্দৰাম বৰুৱা বঁটা কেতিয়া দিব। পৰীক্ষাত 75% নম্বৰ পালেও কিন্তু তোমালোকে নোপোৱা আনন্দৰাম বৰুৱা বঁটা যদিহে তোমালোকৰ হাতত এই বস্তুকেইটা নাথাকে। তো আজি ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম যে কি বস্তু লাগিব। গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকা। হয়তো তোমালোকে ইতিমধ্যে গম পাইছা যে অহা 29 নৱেম্বৰ 2023 তাৰিখে মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা 15,000কৈ টকা। এইবাৰ মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক দিয়া নহয় লেপটপ। হয়, যোৱা 1 নৱেম্বৰ তাৰিখে অসম কেবিনেট বৈঠকত সিদ্ধান্ত হ'ল যে মেট্ৰিক পাছ কৰা মুঠ 27,183 গৰাকী ছাত্ৰ ছাত্ৰীক অহা 30 নৱেম্বৰ তাৰিখে প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা। তো আনন্দৰাম বৰুৱা বঁটা পাবলৈ হলে মেট্ৰিকত 75% নম্বৰ ছাত্ৰ ছাত্ৰীয়ে পাব লাগিব। আৰু এটা কথা, তোমালোকে অসমত থকা যিকোনো চৰকাৰী স্কুলত পঢ়া হ'ব লাগিব।